আজি প্ৰেছ মিট কৰাৰ সংবাদ মেল কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকে জানে যে হুদ চাওতাল ছাত্ৰ সন্থাৰ আৰু অসমৰ বিভিন্ন চাওতাল জাতীয় সংগঠনৰ নেতৃত্বত আমি ধাৰাবাহিকভাৱে জনজাতিকৰণৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ, আন্দোলন কৰিছিলোঁ। আন্দোলন কৰাৰ পিছত দুৰ্ভাগ্যক্ৰমে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্য প্ৰদান কৰিছে যে যিসকল নেতাই আন্দোলনকাৰীয়ে আন্দোলন কৰিছিল সেই আন্দোলনকাৰীসকলে জনজাতিকৰণৰ যি বিল, যি ইছ্যু, সেই ইছ্যুটো ইলেকশ্যনৰ আগত তেখেতসকলে বিচৰা নাই। দুৰ্ভাগ্যৰ বিষয়, আমি মুখ্যমন্ত্ৰীৰ লগত তেনেকুৱা কথা পতা নাই। মুখ্যমন্ত্ৰীৰ লগত সেই বিষয়ত আমি আলোচনা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান কৰা নাই, তেখেতে আমাক মাতা নাই। আৰু তেখেতে নিজ ইচ্ছাৰে বক্তব্য প্ৰদান কৰিছে যে আন্দোলনকাৰীসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি পেলাই তেখেতসকলে কৈছে যে ইলেকশ্যনৰ পিছতহে আমি জনজাতিকৰণৰ অধিকাৰটো বিচাৰিছোঁ। তেনে কথা নহয়। আমি ৰাইজক জানিবলৈ, ৰাইজে জ্ঞাতাৰ্থে আমি আজি সংবাদমেল কৰিব লগা হ'ল। আমি কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত তেনেকুৱা আলোচনা হোৱা নাই। সৰ্বসন্মতিক্ৰমে আমি অনাগত দিনত মুখ্যমন্ত্ৰীয়ে যি আন্দোলনৰ বিষয়ে আমাক বিৰূপ মন্তব্য কৰিছে, আমি তীব্ৰ ভাষাৰে কটাক্ষ কৰিছোঁ, আমি নিন্দা কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। তেনেকুৱা মুখ্যমন্ত্ৰী এজনে জনসাধাৰণৰ কাৰণে হিতাৰ্থে কাম কৰিব লাগে। আন্দোলনৰ কাৰণে জনগোষ্ঠীসকলে কি বিচাৰিছে তাৰ কাৰণে তেখেতে কথা বক্তব্য প্ৰদান কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে আমি যে আন্দোলন ইলেকশ্যনৰ আগত জনজাতিকৰণ অধিকাৰটো বিচাৰিছোঁ, তেখেতে সেই কথা বক্তব্য কৰাটো আমি চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ সন্থাই নিন্দনীয় আৰু ধিক্কাৰ প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে